মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অসমীয়া সাহিত্য চয়নিকৰ যিটো অধ্যায় 10 আছে, এই অধ্যায় 10ৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম, ঠিক আছে। গতিকে আজিৰ ক্লাছটোত অলপমান ডিপলি এটেনশ্যন দিয়া। তোমালোকে প্ৰথমতে চোৱা, 1 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে, চমুকৈ উত্তৰ লিখা। ক নম্বৰত কি দিয়া আছে, অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? উত্তৰটো এনেকৈ লিখিবা যে অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো চোৱা, কি দিয়া আছে, অৰুণিমা সিনহাৰ ঘৰ ক'ত? উত্তৰটো এনেকৈ লিখিবা, অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত। তাৰপিছত গ নম্বৰ প্ৰশ্নটো আছে, হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? উত্তৰটো এনেকৈ লিখিবা যে হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত হিমালয় শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা, কি দিয়া আছে, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? উত্তৰটো এনেকৈ লিখিবা যে চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালক লগ ধৰিছিল আৰু নিজৰ এভাৰেষ্ট বিজয়ৰ সপোন কেনেদৰে বাস্তৱায়িত কৰিব পাৰিব তেওঁৰ পৰা পৰামৰ্শ বিচাৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, কি দিয়া আছে নম্বৰটো, যে মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? ইয়াত এভাৰেষ্ট হ'ব, ঠিক আছে। তোমালোকে বহীত ঠিককৈ ভালকৈ লিখি লোৱা। তাৰপিছত উত্তৰটো এনেকৈ লিখিবা, মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে' তাৰিখে আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় 1.5 ঘণ্টা সময় আছিল। তাৰপিছত চোৱা, অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? উত্তৰটো এনেকৈ লিখিবা যে অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে কৰা ৰেল যাত্ৰাৰ কালছোৱাত ডকাইতৰ কবলত পৰিছিল। সকলো সহযাত্ৰীক লুটপাট চলোৱাৰ সময়ত অৰুণিমাৰ ডিঙিৰ চেইনডালো নিব বিচাৰিছিল আৰু অৰুণিমাই দিবলৈ অমান্তি হৈছিল, ঠিক আছে, এনেকৈ লিখিবা। তাৰপিছত লিখিবা যে খঙত ডকাইতৰ মাজেৰে দুজনে অৰুণিমাক চলন্ত ৰেলগাড়ীৰ দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াইছিল আৰু অইন এখন ৰেলগাড়ীৰ চকাত খুন্দা খাই বস্তা এটাৰ দৰে তাই তললৈ পৰি গৈছিল। সেই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল আৰু আনখন ভৰিত ল' ৰড সুমুৱাই তাৰ সহায়ত চলাফিৰা কৰিব পৰা হৈছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 3টো চোৱা, কি দিয়া আছে, যে অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? উত্তৰটো এনেকৈ লিখিবা যে দুৰ্ঘটনাত এখন ভৰি চিৰদিনৰ বাবে হেৰুওৱা অৰুণিমাই হস্পিটেলত থাকোঁতে এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। একেবাৰে অসমীয়াত দিয়া আছে, সহজকৈ দিয়া আছে, তোমালোকে ভালকৈ বহীত লিখি লোৱা, নিশ্চয় বুজি পাবা, ঠিক আছে। তাৰপিছত চোৱা, কি দিয়া আছে, যে শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি তেওঁ এভাৰেষ্ট আৰোহণ কিদৰে কৰিব পাৰিব তাৰ উপযুক্ত পৰামৰ্শ ল'বলৈ বাসেন্দ্ৰী পালক সাক্ষাৎ কৰিছিল। বাসেন্দ্ৰী পাল এগৰাকী এভাৰেষ্ট বিজয়িনী আছিল। তাৰপিছত নেক্সট চোৱা, তেওঁ অৰুণিমা সিনহাৰ সকলো কথা সহমৰ্মিতাৰে শুনিছিল। কোনে শুনিছিল? বাসেন্দ্ৰী পালে অৰুণিমাৰ সকলো কথা সহমৰ্মিতাৰে শ্ৰদ্ধাৰে শুনিছিল। সহমৰ্মিতা মানে যিয়ে আনৰ সুখ দুখ বুজি পায়, ঠিক আছে। তাৰপিছত ছোৱালীজনীৰ দুচকুত সপোন, প্ৰত্যাহ্বান আৰু আত্মপ্ৰত্যয়ৰ ভাৱে তেওঁৰ মনত বিশ্বাস জগাইছিল যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এইগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব। তেতিয়া বাসেন্দ্ৰী পালে ভাবিছিল যে এইগৰাকী ছোৱালীক যদি সঠিক প্ৰশিক্ষণ দিয়া যায়, তেতিয়াহ'লে ছোৱালীগৰাকী মানে কোন? অৰুণিমা সিনহাই নিশ্চয় এদিন সফল হ'ব পাৰিব, ঠিক আছে। তাৰপিছত চোৱা, কি দিয়া আছে, অৱশেষত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অৰুণিমা সিনহাৰ প্ৰশিক্ষণৰ ব্যৱস্থা হ'ল। তাৰপিছত চোৱা, কি দিয়া আছে, কঠোৰ অনুশীলনৰ পিছত 21 মে' 2013 চনত মাউণ্ট এভাৰেষ্টত ভাৰতৰ জাতীয় পতাকা উৰুৱাই অৰুণিমা সিনহাই এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিছিল। এনেদৰে সপোন পূৰাবলৈ অৰুণিমাক বাসেন্দ্ৰী পালে কি কৰিছিল? সহায় কৰিছিল। নেক্সট 4 নম্বৰ প্ৰশ্নটো চোৱা, কি দিয়া আছে, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? উত্তৰটো এনেকৈ লিখিবা যে এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিবলৈ অৰুণিমাই কঠোৰ অনুশীলন কৰিছিল। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলাইছিল, ঠিক আছে। তাৰপিছত লিখিবা যে শাৰীৰিক মানসিক দুয়ো দিশতে একোৰে অভাৱ নাছিল অৰুণিমাৰ। ভৰিখন হেৰুওৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ। প্ৰায় এবছৰ কাল একে লেঠাৰিয়ে উৎসাহ উদ্যমেৰে ইয়াত কণ্ডাক্টৰ হ'ব, ঠিক আছে, উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনত আত্মসমৰ্পণ কৰিছিল অৰুণিমাই। কেতিয়াবা এনেকুৱা হৈছিল আন সাধাৰণ মানুহে যিটো খোজ 2 বা 3 মিনিটতে শিকিব পাৰিছিল, তেওঁৰ ক্ষেত্ৰত এই খোজটো শিকিবৰ বাবে 2-3 ঘণ্টা লাগি গৈছিল। তথাপি অনুশীলনৰ কালছোৱাত অৰুণিমাৰ উৎসাহ একাগ্ৰতা অলপো কমা নাছিল। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন নম্বৰ 5টো কি দিয়া আছে, অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, একেবাৰে অসমীয়াত দিয়া আছে, ভাষাবিলাক সহজকৈ দিয়া আছে, তোমালোকে বহীত তুলি লোৱা। এবাৰ দুবাৰ ৰিডিং পঢ়িলে তোমালোকৰ মনত থাকিব, ঠিক আছে। তাৰপিছত চোৱা, কি দিয়া আছে, এনচাৰটো এনেকৈ লিখিবা যে লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ উচ্চতা 21,798 ফুট। এই অভিযান প্ৰায় সমাপ্তিৰ আগতে অৰুণিমাই অভিযান সামৰিব লগা হয়।
কাৰণ অৰুণিমাই এই অভিযান কৰাৰ সময়ত বতৰ অত্যন্ত কি প্ৰতিকূল হৈ পৰিছিল। এনে প্ৰতিকূল মানে আকাশৰ অৱস্থা বেয়া হৈছিল, বতৰটো বেয়া হৈছিল। প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শিখৰলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অৰুণিমাই অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল। সেই অৰুণিমাই সিনহাই লাডাখত থকা মাউণ্ট চামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 6 চোৱা কি দিয়া আছে। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। উত্তৰটো এনেকৈ লিখিবা যে এভাৰেষ্ট বিজয়ৰ সপোন অৰুণিমাৰ মনে প্ৰাণে সোমাই আছিল। শাৰীৰিক প্ৰতিবন্ধকতাক নগণ্য জ্ঞান কৰি বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন সম্পূৰ্ণ কৰি নিৰ্দিষ্ট দিনত অৰুণিমাই এভাৰেষ্ট বগাবলৈ সাজু হ'ল। মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে দুটাকৈ কেমেৰা লগত লৈ গৈছিল। লগত কি লৈ গৈছিল? দুটাকৈ কেমেৰা। ঠিক আছে, আৰু প্ৰয়োজনীয় পানী আৰু অক্সিজেনৰ লগত লৈছিল। তাৰ কিন্তু 4 নং কেম্প, ইয়াত কিন্তু হ'ব। ঠিক আছে, কিন্তু 4 নং কেম্প পাওঁতে দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল। লগত নিয়া অক্সিজেনো প্ৰায় শেষ হওঁ হৈছিলগৈ। বাটত যাওঁতে তেওঁ আঁঠু দুটাৰ পৰা নিগৰি অহা তেজবোৰ ৰুমালেৰে মচি গৈ থাকোঁতে বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল। ঠিক আছে, তেনেহ'লে চোৱা কিমান ভয়ংকৰ আছিল এভাৰেষ্ট যাত্ৰাটো। তাৰপিছত চোৱা এনেকৈ লিখিবা, কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিল। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল। তাৰপিছত লিখিবা যে যাত্ৰা কৰাৰ দিনৰ অন্তত নিশা প্ৰায় 8 বজাত অৰুণিমাই 8,848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সমৰ্থ হ'ল। সপোন পূৰণ হোৱাৰ আনন্দ তেওঁ সেই শিখৰত প্ৰায় 1.5 ঘণ্টা সময় আছিল। বেছি সময় ওপৰত থাকিব পৰা নাছিল, মাত্ৰ কেৱল 1.5 ঘণ্টা আছিল, কাৰণ অক্সিজেনটো চেজ হ'বলৈ ধৰিছিল। ঠিক আছে, তাৰিখটো আছিল 2013 চনৰ 21 মে'। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, একেবাৰে সহজকৈ দিয়া আছে, তোমালোকে কেৱল লিখি লোৱা আৰু 2-3 বাৰ ৰিডিং কৰা, মুখস্থ হৈ যাব। ঠিক আছে, তো 7 নম্বৰটো চোৱা কি দিয়া আছে। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত, প্ৰতিভাৰে হ'ব ইয়াত। ঠিক আছে, ইয়াত হ'ব প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাছাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ, ইয়াত অৰুণিমা হ'ব। অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। উত্তৰটো এনেকৈ লিখিবা যে একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণাই বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায়। তেনে এগৰাকী ব্যক্তি হ'ল অৰুণিমা সিনহা। ঠিক আছে, তো তাৰপিছত লিখিবা যে জীৱনৰ সফলতা তথা উন্নতিৰ মূল মন্ত্ৰ হ'ল প্ৰচণ্ড ইচ্ছাশক্তি আৰু দৃঢ়তা। প্ৰবল ইচ্ছাশক্তিয়ে লক্ষ্যত উপনীত হোৱাৰ বাটত থকা অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰাত সহায় কৰে। তাৰপিছত লিখিবা যে উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা নামৰ 26 বছৰীয়া যুৱতীগৰাকীয়ে অসাধ্য সাধন কৰি বিশ্বৰ আগত উদাহৰণ দাঙি ধৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহা লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে ৰেলযাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰি এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল। হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাবলগীয়া হৈছিল। অথচ দুৰন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি অৰুণিমাই নিজৰ শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰী পালৰ পৰামৰ্শ, সহায় আৰু প্ৰশিক্ষণৰ বলত অৰুণিমাই নিজকে পৰ্বত আৰোহণৰ বাবে সাজু কৰিছিল আৰু অৱশেষত 2013 চনৰ 21 মে'ত এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিছিল। যি সময়ত শাৰীৰিক প্ৰতিবন্ধকতা সহস্ৰজনে নিজৰ দুৰ্ভাগ্যৰূপে জ্ঞান কৰি আহিছে, তেনে সময়ত নিজৰ অধ্যাৱসায়ৰ জৰিয়তে দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰি জগতলৈ চানেকি দেখুৱাইছে অৰুণিমা সিনহাই। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ প্ৰশ্ন নং 8 চোৱা কি দিয়া আছে যে ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল। এনেকৈ লিখিবা যে পংগু অৱস্থাতো অৰুণিমা সিনহাৰ এভাৰেষ্ট জয় কৰাৰ আকাংক্ষা তীব্ৰতৰ হৈ উঠা কালচোৱাত তেওঁৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাত প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙেও অৰুণিমাক অনুপ্ৰাণিত কৰিছিল। তাৰপিছত লিখিবা যে কৰ্কট ৰোগত আক্ৰান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। তাৰপিছত লিখিবা যে যুৱৰাজে দেখুৱাই দিছিল, মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে, মানে বাধা হ'ব নোৱাৰে। ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ এই কথাই অৰুণিমাক ভীষণভাৱে অনুপ্ৰাণিত কৰিছিল। ঠিক আছে, তাৰপিছত চমুটুকা দিয়া আছে চোৱা, বাচেন্দ্ৰী পাল, টেনজিং নৰগে, ষ্টিফেন হকিং। প্ৰথমতে চোৱা বাচেন্দ্ৰী পাল, ইয়াত চমুকৈ লিখা হৈছে। ঠিক আছে, যে মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম ভাৰতীয় মহিলা আছিল বাচেন্দ্ৰী পাল। 1954 চনৰ 24 মে'ত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল শ্ৰী কিষাণ সিং পাল আৰু মাতৃ হংসা দেৱী। বাচেন্দ্ৰী পালে
পৰ্বত আৰোহণৰ প্ৰথম সুবিধা 12 বছৰ বয়সতে লাভ কৰিছিল। তেওঁ নেশ্যনেল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আছিল। বাচেন্দ্ৰী পাল পদ্মশ্ৰী, স্বৰ্ণ পদক ইত্যাদি বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল। ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ বঁটা অৰ্জুন লাভ কৰিছিল, লগতে পদ্ম বিভূষণ উপাধিও পাইছিল। এভাৰেষ্ট মাই জাৰ্ণি দ্য টপ শীৰ্ষক গ্ৰন্থখন তেওঁৰ আত্মজীৱনীখন 2014 চনত প্ৰকাশিত হৈছিল। তাৰপিছত 1984 চনত এওঁ মাউণ্ট এভাৰেষ্টৰ শৃংগ আৰোহণ কৰিছিল। বৰ্তমান এওঁ টাটা ষ্টিল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত পৰ্বত আৰোহণ অনুশীলন কেম্পৰ এগৰাকী প্ৰশিক্ষক তথা নিৰ্দেশক। তাৰপিছত চোৱা কি দিয়া আছে, টেনজিং নৰৱে। এনেকৈ লিখিবা যে এইজন ভাৰতীয় নেপালী লোকৰ জন্ম হয় 1914 চনৰ 29 মে' তাৰিখে। তেওঁ সাধাৰণতে শ্বেৰপা টেনজিং নামেৰেই জনাজাত আছিল। ইংৰাজ পৰ্বত আৰোহণকাৰী এডমাণ্ড হিলাৰীৰ সৈতে তেওঁ 1953 চনৰ 29 মে' তাৰিখে হিমালয় মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰে। তেওঁৱেই প্ৰথমগৰাকী ভাৰতীয় মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণকাৰী। ইয়াৰ বাবে তেওঁ ভাৰত চৰকাৰ আৰু বিশ্ববাসীৰ পৰা বহুতো আদৰ সন্মান পায়। 1986 চনৰ 19 মে' তাৰিখে দাৰ্জিলিঙত টেনজিং নৰৱেৰ দেহাৱসান ঘটে, অৰ্থাৎ মৃত্যু হয়। তাৰপিছত নেক্সট হয় ষ্টিফেন হকিং। এনেকৈ লিখিবা 1942 চনত ডক্টৰ ফ্ৰাংক হকিং আৰু ইছ'বেল হকিঙৰ পুত্ৰ ষ্টিফেন জন্ম লাভ কৰিছিল। তেওঁ এজন শ্ৰেষ্ঠতম পদাৰ্থবিদ তথা জ্যোতিৰ্বিদ আছিল। 1979 চনৰ পৰা 2009 চনলৈকে তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ লুকাচিয়া অধ্যাপক আছিল। তেওঁ লণ্ডনৰ নেশ্যনেল ইনষ্টিটিউট ফৰ মেডিকেল ৰিচাৰ্চ প্ৰতিষ্ঠানৰ এগৰাকী জীৱবিজ্ঞানী তথা চিকিৎসক আছিল। তেওঁৰ মৃত্যু হৈছিল 2018 চনৰ 14 মাৰ্চত। তাৰপিছত চোৱা ভাষা বিষয়ক সন্ধি কি দিয়া আছে, সন্ধি ভঙা। সংশয় কি হ'ব, সমযোগ ছয়। পৰ্বত আৰোহণ কি হ'ব, পৰ্বত যোগ আৰোহণ। উৎসাহ হ'ব, উদ্যোগ চাহ। হিমালয় কি হ'ব, হিমযোগ আলয়। প্ৰত্যাহ্বান কি হ'ব, প্ৰতিযোগ আহ্বান। আৰু বিপদাপন্ন কি হ'ব, বিপদযোগ আপন্ন। তাৰপিছত নেক্সট চোৱা কি দিয়া আছে, তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা। অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফল। অনুৰাগ কি হ'ব, অনুযোগ ৰাগ। অনুভৱ কি হ'ব, অনুযোগ ভৱ। অভিনয় কি হ'ব, অভিযোগ নয়। প্ৰতিফল কি হ'ব, প্ৰতিযোগ ফল। তাৰপৰা নেক্সট চোৱা অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি চোৱা যে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ এখনি গল্প সংকলনৰ নাম লিখে। এনেকৈ লিখিবা যে অন্য এক ৰত্নকাৰ। ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশু কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখিবা যে বিশ্বৰ শ্ৰেষ্ঠ সাধু, চিমনিয়াৰ বিশ্ব সাহিত্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে এটা কথা কৈ থওঁ যে ইয়াত যিমানখিনি ভিতৰুৱা প্ৰশ্ন আছে প্ৰায় সকলোখিনি দিয়া হৈছে, তোমালোকে লিখি ল'বা, ঠিক আছে। 3 নম্বৰটো চোৱা কি দিয়া আছে, ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ এখন প্ৰবন্ধ সংকলনৰ নাম লিখা। অসম আন্দোলন, যুগমীয়া চিন্তাৰ প্ৰতিফলন, ঠিক আছে। 4 নম্বৰটো চোৱা কি দিয়া আছে, ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰতে লিখিবা যে এদিনৰ সংবাদ কাকতৰ। তাৰপৰা হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ অৰুণিমা কাৰ ওচৰলৈ গৈছিল, এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ ওচৰ। নেক্সট 6 নম্বৰ প্ৰশ্নটো চোৱা কি দিয়া আছে যে পৰ্বত আৰোহণত প্ৰাণ বচাবলৈ অৰুণিমাৰ, ইয়াত অৰুণিমাৰ হ'ব, ঠিক আছে। উভতি যাবলৈ অৰুণিমাক উভতি যাবলৈ কোনে পৰামৰ্শ দিছিল। এনেকৈ লিখিবা যে অভিযানত সহায় কৰা শ্বেৰপাজনে। তাৰপিছত 7 নম্বৰটো চোৱা কি দিয়া আছে যে মাউণ্ট চামচেৰ কাংৰীৰ শিখৰ ক'ত আছিল, লাডাখত। চামচেন কাংৰীৰ উচ্চতম শিখৰৰ উচ্চতা কিমান, 21,798 ফুট। তাৰপিছত কুৱেশ্যন দিয়া আছে যে নতুন ভৰিখন লগাবলৈ অৰুণিমাক কিমান টকাৰ প্ৰয়োজন হৈছিল, প্ৰায় 70,000 টকাৰ প্ৰয়োজন হৈছিল। অৰুণিমাই অনুশীলন কৰিবৰ কাৰণে ক'ত যোগদান কৰিছিল, যে উত্তৰ কাশীত থকা ইক' এভাৰেষ্ট এক্সপেডিশ্যন গ্ৰুপত, ঠিক আছে। তাৰপিছত চোৱা 12 নম্বৰটো কি দিয়া আছে যে অনুশীলন কেম্পটো কোনে চলাইছিল। উত্তৰ এনেকৈ লিখিবা যে টাটা ষ্টিল এডভেঞ্চাৰ ফাউণ্ডেশ্যনে অনুশীলন কেম্পটো চলাইছিল। তাৰপিছত চোৱা কি দিয়া আছে 13 নম্বৰটো কি দিয়া আছে যে কাৰ তত্ত্বাৱধানত অৰুণিমাই অনুশীলন চলাইছিল। এনেকৈ লিখিবা যে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্ত্বাৱধানত চলাইছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো দীঘল হৈ আছে, সেইকাৰণে মই তোমালোকক প্ৰশ্ন আৰু উত্তৰসমূহ দেখাই দি আছোঁ, তোমালোকে বহীত লিখি লোৱা, ঠিক আছে। বহুতকেইটা দিয়া আছে, তোমালোকে ভিডিঅ' ৰখি লিখি লোৱা, ঠিক আছে। 32টা দিয়া আছে, 31টো, 30 নম্বৰ, 29, 28 নম্বৰটো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিবা, আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ এটা কমেণ্ট কৰি দিবা, ঠিক আছে। থেংক ইউ।